প্ৰাচীন সময়ত অসমক কি নামেৰে জনা গৈছিল? ইয়াৰ উত্তৰটো হ'ল প্ৰাগজ্যোতিষপুৰ। কুৱেশ্যন নম্বৰ 2, কোনখন পাহাৰৰ ওপৰত কামাখ্যা মন্দিৰ অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল নীলাচল পাহাৰৰ ওপৰত। কুৱেশ্যন নম্বৰ 3, কোনটো বছৰত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ আনে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1972 চনত। কুৱেশ্যন নম্বৰ 4, অসমৰ প্ৰথম সাহিত্য সভা কেতিয়া গঠন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1917 চনত। কুৱেশ্যন নম্বৰ 5, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পদ্মনাথ গোহাঁই বৰুৱা। কুৱেশ্যন নম্বৰ 6, অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 7খন। কুৱেশ্যন নম্বৰ 7, ব্ৰহ্মপুত্ৰৰ বুকুত কিমানখন দলং আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 7খন। কুৱেশ্যন নম্বৰ 8, নৰনাৰায়ণ সেতুৱে কোন দুখন চহৰক লগত সংযোগ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পঞ্চৰত্ন আৰু যোগীঘোপা। কুৱেশ্যন নম্বৰ 9, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গোপীনাথ বৰদলৈ। কুৱেশ্যন নম্বৰ 10, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কিমান চনত জন্ম হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1449 চনত। কুৱেশ্যন নম্বৰ 11, অসমৰ প্ৰথম চলচ্চিত্ৰ জয়মতী কেতিয়া প্ৰকাশ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1935 চনত 10 মাৰ্চত। কুৱেশ্যন নম্বৰ 12, প্ৰথম অসমীয়া ধৰ্মমূলক ছবি কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সতী বেউলা, 1958 চনত ৰিলিজ পাইছিল। কুৱেশ্যন নম্বৰ 13, 2022 চনত নাৰায়ণপুৰত হ'ব লগা অসম সাহিত্য সভাৰ সভাপতি কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কুলধৰ শইকীয়া। কুৱেশ্যন নম্বৰ 14, ভাৰত ৰত্ন লাভ কৰা প্ৰথম অসমীয়া কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গোপীনাথ বৰদলৈ। কুৱেশ্যন নম্বৰ 15, পদ্ম বিভূষণ লাভ কৰা প্ৰথম অসমীয়া কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অমল প্ৰভা দাস, 1955 চনত। কুৱেশ্যন নম্বৰ 16, পদ্মভূষণ লাভ কৰা প্ৰথম অসমীয়া কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অমিয় কুমাৰ দাস, 1963 চনত। পদ্মশ্ৰী লাভ কৰা প্ৰথম অসমীয়া কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কৃষ্ণকান্ত সন্দিকৈ, 1955 চনত। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ভোগেশ্বৰ বৰুৱা। অসম পুলিচ দিৱস কেতিয়া পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1 অক্টোবৰ। কুৱেশ্যন নম্বৰ 20, লাচিত দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 24 নৱেম্বৰত।